Ako কামবোৰ নকৰাকে এনকে ঘূৰি থাকিবা পাৰিলে গোটেই জীৱনটোন। বাপৰে কি মজা লাগব লকডাউনটো কিন্তু বিৰাট আৰাম দিছে দেই। না স্কুল খোলা আছে, দিনটো বহি বহি মোবাইল টিপছো, মায়ে ভাত দিছে ভাত খাবা গেছো, ঘুমাইছো, কি মজা লাগে এনকে। তই কি মই ফুৰি আহিলো, 8টা বাজিল, তই থাকলে কেনকে ঘুমাই আছা? আহিলা বৰ কৰিবা, পুৱাই পুৱাৰ কাম নাই, আটা ভৰিবা লাগে যিহেতু বা শান্তি নাথান। ফেনখান কোনে বন্ধ কৰিছে ন? পুৱাই পুৱাই মোৰ ঘামে চামে গৈ কি হৈছে দেখিছা না? এটা কাম নকৰাকে তই ঘুমিয়ে থাকতে তোৰ লগত চাগেচোন চলি মাখা দাউৰি দাউৰি কি উৎপাত কৰিব ধৰিছে চাগেচোন। কিবা বোলে পৰীক্ষা আছে তহঁতৰ অসম পুলিচৰ, কিবা বোলে তই এপ্লাই কৰিছিলি যি, সেইটো পৰীক্ষাৰ কাৰণে চবেই দেখো দাউৰি আছে, এতিয়া ট্ৰেইনিং কৰি আছে, পৰীক্ষাৰ ইণ্টাৰভিউ হ'ব বোলে। তই এতিয়া ঘুমাই মৰ। গেলে নাথকিবি কোনিয়ে, আমি নকৰোৱে, মই নৰো দে দাউৰবা চাউৰবা, মোক নালাগে চাকৰি বাপাৰে, মই ইউটিউবাৰ হ'ম। কি ইউটিউবাৰ হয় তই? এতিয়াও খুলতে পাই গৰম পানী হেল্প নালাগে, বাই পেৰাতে দিনটো যাই কিনে হাজিৰা কৰি কৰি পইচা মাখা আনে, তোৰ ঘুমে ঘুমে থাকবাৰ কাৰণে। তোৰ লগত চাগেচোন নিপুৰো সেকটাও দেখো দাউৰি দাউৰি পুৱাই পুৱাই উঠছি, দাউৰি আছে, মই দাউৰবা যাওঁতে লগ পাইছোঁ। তই কি কৰি আছা? তই যাব পাৰা তাৰ লগত, এতিয়া যা বান্ধি নামাৰাংতে। মায়ে কি কৈছে তই সঁচাই নে কি? সেই ধকেৰে দুটাই দাউৰি আছে বই বই দেখছা মোৰ লগত, তান্দে মই লাগিলে ইউটিউবৰ ভিডিঅ' বনোৱাৰ কথা কৈ, এতিয়া নাক লাখ দাউৰি আছে মোকেৰি। ৰ ভাবছো ৰ কিবা এটা হ'ব ৰ, তই টেনশ্যন নলবি, তই যাচোন, মই কৰি আছো যা। মই সেইগিলা নাজনো, তই পুলিচ হৈ কিনে পইচা আনি দে, কি হয় পইচা আনি দে, ঘৰত বহি থাকিব নোৱাৰা কিন্তু এইবাৰ। তই ইউটিউবাৰে হ পুলিচে হ, কিন্তু মোক এইবাৰ পইচা আনি দিব লাগিব, মাহত পইচা মোৰ হাতত পৰিব লাগিব। তান্দে দাউৰি আছে আকে সমে না বয়সৰ চলি, তই ইয়াতে বাইপেৰ হোটেলত খাই আছে না ফ্ৰীতে, কি বুজি পাবি? এতিয়া যা তই দাউৰবা যা। মায়ে কোৱা কথাটো মিছাও নহয়, মই যদি ইনকে গোটাই ইনকে জীৱনটো ইতি বিছনাখনতে পৰি থাকোঁ, ডালিমিক ইনকে বিয়া কৰামে, কিবা এটা কৰিব লাগিব, তেতিয়াহে তহঁতৰ ঘৰৰ মানুহে মোৰ লগত তাইক বিয়া দিব। পলে আনিলেতো মোক চামৰা কাঢ়ি দিব। কি হ'ব দেউতাই সদায় খুৱাই থাকিব নেকি মোক? কলে যাওঁ ৰ, লাভ খাতৰ কি লাভ নাই, সেকটা আৰু নিপক লগ ধৰি দুটা মাইৰো দেও কানি মূৰে চৰ, আৰু তাৰপিছত সুধুংগৈ ৰ কি কৰা ভাল হ'ব। এইবাৰ চাকৰিটো পায়ে যাওঁ নেকি নে, বেয়া ধৰিব পৰা হৈছে আমি। তাকেতো ভালে কৰিছিলে যে এপ্লাই কৰি, চাকৰিটো পাব লাগে এইবাৰ। তাকে পাবা লাগে ৰ, বেয়া দাউৰিম ৰ। এই কিন্তু কম্পিটিশ্যনো বহুত আছে না, হ'লেও জিংকে দাউৰি আছো সদায় পুৱাই পুৱাই উঠি কিনে, পাবা লাগে এইবাৰ। তন্দে আৰু চাকৰি নাপে বাপৰে, এই ঠকৰা লকডাউন দে মোক নকাকে দাউৰি আছে পুৱাই পুৱাই, মায়ে দেখা পালাক বুলি নলবা পিছত তন্দক মই একেলগে নিউজ পেপাৰতে দেখিলোঁ দে চাকৰি পাব বুলি। তন্দতো ইণ্টাৰভিউ ল'বা টিভি চেনেল আহিব ঘৰক লাগি দাউৰি দাউৰি, চাকৰি পাবি তন্দে। ভাই কি তোক ফোন কৰিব পাৰিলে বুলি তই ইনকে কিয় ক? তোক ফোন কৰিব পাৰি গেলো দে বেয়া ৰাতি, দাউৰিম ব'ল কালিৰ পৰা একেলগে দাউৰিম। বেয়া কিয় পা, তই পাৰি গৈছো বুলিহে, নলবা তোক আৰু আমি লগ নাপাওঁ, আমি কিন্তু যোগ যাওঁ ধুইনি বিয়া খাবা গ'লে দেখো তোক লগত লৈ যাওঁ। তই ভাবা দে আৰু মিছা কথাগিলা খান, কালি পৰা যাম দে, অলবি মজা লাগব, বয়া দাউৰিম দে। মোক তন্দে মূৰ্খ হৈছা, দাৱৰা কথা মোক তন্দে লগ ধৰিবি, মনে মনে চাকৰিটো পৰা ধান্দা মাৰছা, বাপৰে চাপৰ খাই দাৱৰা হয় না, ঘৰত গ'লে তন্দক গাখীৰ দি চাপৰ দিয়ে, সেইকাৰণেতো ইমান দাৱৰা কৰা হৈছা। 1.5 কিলো ওজনৰ গাড়ী এটা লৈ বাপৰে তন্দে কি চাকৰি কৰে পুলিচৰ, এতিয়া হাইদা ফাটা চব দিয়ে প্ৰত্যেক পিয়েদুহঁতে। এই হাততে মাচল দেখছা না, এই মাচল দি কেনে জিম মাৰো, সেই আৰু যদি মই এতিয়া দৌৰিব লাগে তন্দৰ চলি ইণ্টাৰভিউ দিব নিদিব তন্দক, তাৰ পৰা লাইনৰ পৰা খেদিব তন্দক, মোৰ চলি যদি ইণ্টাৰভিউ দিব যায়, সেইকাৰণে মই দিব জনাই। তন্দৰ সৰু সৰু চলিগিলাখানে পক দিয়ে ভাল হওক, তাৰপিছত আহুচ জনমত আমি খাব যাব পাৰিম লাৰু, সেইকাৰণে নহ'লে তন্দক আপিও নেদে চাকৰি নাপলি। কে বেঙা হৈ গেলি দেখোন, নামতা দেখোন, মাত কিবা মুখখন দি চাওঁ কিমান বকা কি বুকবা পাৰা। ভাই কেনেকে ডাউন দে, আমাক তাৰে সৰু মানুহবিলাকে ডাউন দিব পাৰিবি দে। তই ইমান বেয়াকে ক'লি দে, নালগে দে আমাক চাকৰি, আমি যাওঁ দে, তই থাক ইয়াতে। তই ইউটিউবাৰ হচোন, ডাঙৰ ইউটিউবাৰ, আমাকো পইচা পাতি ধাৰে দিব পাৰিবি। কি এনে ঠাট্টা কৰি গ'ল নেকি ইউটিউবাৰ কথাটো কয়?
বাদ দি ভালো তাকে তো য'ত মৰে মৰিবা দি কি ভাল আছে তন্দে চাকৰি লগ দেচোন মই ইউটিউবাৰে হওঁ বাদ দি চাকৰিৰ কথা সি আমাক ঠাট্টা কৰে বাপৰে দিনটো বহি বহি মাক দেউতাকৰ পইচা খাই আছে আৰু আমাক সি ডাউন দিব পৰা হৈছে তইতো জানাই সি যে জীৱনত একো কৰিব নোৱাৰে মাক বাপেকে শুই আছে কাৰণে আৰামত বহি বহি খাইছি সি কি ভাল কৰিব পাৰিব চাই থাকচোন সি আকৌ ভাল কৰিব নোৱাৰে ঠকৰাই জৰাই সি বাদ দে তাৰ কথা আমি কিবাকে পৰীক্ষাটো পাছ কৰি কিনে চাকৰিটো ল'ব লাগে বেলেগ কথা বাদ দি একেদিন পুৰা দাউৰি থাক চাকৰি লৈয়ে এৰিবি এইবাৰ উৰি যাবি 1 মিনিটতে তই 10 কিলোমিটাৰ পাৰ হৈ যাবি ইনকে দাউৰিবি চাওঁ ৰ তাকে ভাবিছোঁ ৰ চাকৰি এইবাৰ লৈয়ে এৰিব লাগিব নহ'লেবা বিয়া পাতিব দিবাৰ নহয় ঘৰৰ পৰাই খাবাতো নাপায় অৱস্থা ঘৰত ক'ত বিয়া পাতিব দিব চাকৰি এটা নাপালে এইবাৰ নহ'লেবাতো পলেও আনিব নিদিয়ে এইকেইটাক ডাউন দিওঁতে গ'লো এতিয়া মোৰ এটা লগৰ নাই কাৰ আগত মই কি কথা পাতিম ইউটিউবৰ ভিডিঅ' এতিয়া কেনেকৈ বনাম আকলা আকলি মই দাউৰবাতো নৰুৱে পয়া লগা ভৰি দোকান দি 1 কিলোমিটাৰ যাব নোৱাৰোঁ খোজকাঢ়ি কিনে দাউৰতেতো দূৰৰে কথা পুলিচৰ চাকৰি মত্তৰে চলিটোক কাণৰ তলত চট দিব গেলিয়ে তাকে ইণ্টাৰভিউ দিবা নিদিয়ে মোক এন্ধাৰ আগত লেহে গ'লো এতিয়া মোৰ কি হ'ব ঘৰত গ'লে মই